মা আৰু মই আজি আমাৰ গাঁৱৰ মুকলি বিহু চাবলৈ আহিলোঁ। ইয়াতে আমাৰ 3খন গাঁও আছে, দিহিঙীয়া, দৰিচিকা আৰু গৰুখুটি গাঁও। আৰু এই ফিল্ডখনতে আমাৰ খেলা ধূলা হৈছিল। এইখন হ'ল আমাৰ মজলীয়া বিদ্যালয়। ইয়াতে আমাৰ পঢ়া শুনা হৈছিল। অলপ স্কুলখন দেখাব চেষ্টা কৰিছোঁ। আগতে বেলেগ আছিল আৰু এতিয়া পকীকৰণ হ'ল, অলপ দেখাত বেলেগ হৈ গ'ল। এইখন ফিল্ড আৰু ইয়াতে গাঁৱৰ মানুহবিলাক বহি আছে আৰু এয়া হ'ল আমাৰ গাঁৱৰ মুকলি বিহু। খুব সুন্দৰকৈ মানুহবিলাক বহি আছে আৰু গৈ পোৱাৰ লগে লগে চফ খাবলৈ দিছে। গতিকে খুব ধুনীয়া এটা আদৰ, বিৰাটেই ভাল লাগিছে। আহক এতিয়া কণমানিসকলৰ জেং বিহু চাওঁ। যিহেতু অনুষ্ঠানটো বহুত দীঘল হ'ব, সেইকাৰণে মই অলপ দেখাব চেষ্টা কৰোঁ, আপোনালোকে চাই থাকিব। আৰু এই মুকলি বিহুত বিভিন্ন ঠাই জেং বিহু দল, হুঁচৰি দলক আমন্ত্ৰণ কৰি আনি এনেকৈ তেওঁলোকে বিহু গোৱাৰ সুবিধা কৰি দিছে আৰু শৰাই আগবঢ়াইছে। আৰু এয়া হ'ল জোনাক যুৱ সংঘৰ বিষয়ববীয়াসকল আৰু বহুত আছে। মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। এয়া গাঁৱৰ ৰাইজসকল বহি আছে, চাই আছে। জোনাক যুৱ সংঘৰ সকলো সদস্য বিষয়ববীয়াক বহুত ধন্যবাদ জনাইছোঁ। এনেকৈ অনাগত দিনত আৰু ভাল অনুষ্ঠান কৰি যাওক, তাকে কামনা কৰিছোঁ। এতিয়া আপোনালোকে দেখা পাব ছোৱালী হুঁচৰি দল। গছতলৰ বিহু বা পথাৰৰ বিহু কেনেকৈ চোতাল পালেহি, এই বিহু গীতটিৰ পৰা আমি জানো আহক। Mukoli
আৰু অনুপ হাজৰিকা ককাইদেউ আমাৰ গাঁৱৰে তেখেতো গাঁও আহি ওলালে আৰু এতিয়া আমি দুইজনে বিহু চাই আছোঁ আৰু এয়া হ'ল বোৱাৰী জেং বিহু এয়া হ'ল আমাৰ খুৰী হয় খুৰীয়ে খুব সুন্দৰকৈ নাম গাই আছে আহকচোন এই অনুষ্ঠানটো চাওঁ অলপ আৰু এই জেং বিহু দলটিত আমাৰ গাঁৱৰ বোৱাৰীসকল আছে আহকচোন আমি চাওঁ না মানে গ্ৰুপত দিম এজনী ননচোৱা কৈছোঁ পাঁচ ছজনীক একেলগে দিম আমাৰ ছোৱালীজনী আছে কৈছোঁ টাইমটো নাখায় আৰু এনেধৰণে অনুষ্ঠান কৰোঁতে কৰোঁতে ৰাতি হৈ গৈছে আৰু এয়া হ'ল মোৰ তাউদুৰ ল'ৰা বুলৰ ছোৱালীৰ ঢোলবাদক আৰু আমাৰ গাঁৱৰে বহু প্ৰতিভাৰে ভৰি থকা এজন যুৱক বিজয় বুঢ়াগোহাঁই একমাত্ৰ ছোৱালীৰ নৃত্য চাওঁ আৰু এতিয়া চাম আমি জোনাক যুৱ সংঘৰ যুৱতীসকলৰ বিহু নৃত্য অনুষ্ঠানৰ মাজতে অনুপ হাজৰিকা ককাইদেউ আৰু মোক জোনাক যুৱ সংঘৰ অলপ বোলে মৰম কৰাৰ হেঁপাহ গতিকে আমাকো মঞ্চলৈ মাতিলে গতিকে যাবলগীয়া হ'ল অলপ টেকনিকেল প্ৰব্লেমৰ কাৰণে অলপ স্পীড কৰি দিবলগীয়া হ'ল ব্যক্তি তথা সকলোৱে চিনাকি মোক গতিকে তেখেতসকলক আমি আমাৰ মাজত পাই নথৈ আনন্দিত কৰিছোঁ আৰু আমি তেখেতসকলক এখনি গোলাম গামোচাৰে সম্ভাষণ জনাব বিচাৰিছোঁ প্ৰথমতে আমি সম্ভাষণ জনাব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ অনুপ হাজৰিকা ককাইদেউ তেখেতক এখনি গোলাম গামোচাৰে সম্ভাষণ জনাব আমাৰ উদযাপন সমিতি সদস্যা শ্ৰীমতী সুকলক্ষ্মী বৰুৱাই ধন্যবাদ ইয়াৰ পাছতে আমি সম্ভাষণ জনাব বিচাৰিছোঁ আমাৰ একেলগতে ডাঙৰ হোৱা একেলগতে আমি একেখন ঠাইতে খেলি ডাঙৰ হোৱা একেলগতে একে খাৱা পানী খাই
অতি মৰমৰ মনোজ গগৈক এখনি সুনাম গামোচাৰে সম্বৰ্ধনা জনাব শ্ৰীমতী মালবিকা বুঢ়াগোহাঁই। ধন্যবাদ। ইয়াৰ লগে লগে মই অনম হাজৰিকাদেৱক চমুকৈ ৰাইজৰ উদ্দেশ্যি শুভেচ্ছামূলক বাৰ্তা দিবৰ বাবে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। নমস্কাৰ, মই আমাৰ গাঁৱৰ, আমাৰ কাষৰ গাঁওখনৰ, আমাৰ অঞ্চলৰ, আমাৰ জিলাখনৰ সকলোকে ৰঙালী বিহুৰ প্ৰতি ওলগ জনাইছোঁ। ইয়াতেই খেলিছিলোঁ, এইখন স্কুলতে পঢ়িছিলোঁ, ইয়াতে নাটক কৰিছিলোঁ আৰু ইয়াৰ পথাৰতে হাল বাইছিলোঁ। চ' এই গোটেইবোৰ লৈ পেলাই বাহিৰলৈ ওলাই যোৱাৰ সুযোগ পাইছিলোঁ। প্ৰথমতে মৰাণ, তাৰপিছত গুৱাহাটী, তাৰপিছত দিল্লী। গতিকে সকলোবোৰ ঘূৰি আহি পেলাই দেখিলোঁ নিজৰ গাঁওখনতকৈ আকৌ একোৱেই নাই। সেয়ে এই বিহুৰ বতৰত পুনৰ গাঁৱলৈ ঢাপলি মেলিছোঁ আৰু আপোনালোকক এনেদৰে লগ পোৱাৰ সুযোগ মই বহুত বছৰ পোৱা নাছিলোঁ। বহুত বছৰ নহয়, চাগে দশক। 1988ত মই নামঘৰত এখন নাটক কৰিছিলোঁ। তাৰপাছত নাটক কৰাৰো মোৰ নহ'ল। আজি 40 বছৰমান চাগে নাটক কৰা নাই গাঁৱত মই। কিন্তু তাৰ আগতে আলোক নাট্যগোষ্ঠী আছিলে। আমি নামঘৰত, স্কুলত এনেকৈ গয়া উৎসৱ বা অন্যান্য নাটকবিলাক আমি কৰিছিলোঁ। গতিকে মই আমাৰ গাঁৱৰ সকলো মোৰ ককাই ভাই, যিমানবোৰ আত্মীয় আছে, ভাই ভনী, সকলোকে মই বিহুৰ পুনৰ ওলগ জনাইছোঁ। চবকে ক'বলৈ কৈছে, গতিকে আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। ধন্যবাদ। মনোজ গগৈকো দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। বিশেষ কথা কোৱাৰ মোৰ অভ্যাস নাই, তথাপিও দিহিঙীয়া গাঁৱৰ, দৰিচিঙীয়া গাঁৱৰ, গৰুসুতি গাঁৱৰ সকলোকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু জোনাক নাটটো সঁচাকৈ প্ৰিয় আৰু এই জোনাকে খুব সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিছে আৰু এইবাৰ মই শুনিছোঁ প্ৰথমবাৰ, নহয় জানো? গতিকে ভৱিষ্যতে আৰু খুব ভাল ভাল কাম কৰক, সকলোৱে সহযোগ কৰিব। আৰু অনুপ ককাইকে কোৱা লিখে ইয়াতে ময়ো পঢ়ি যোৱা, ইয়াতে নাটক কৰা নাই, কিন্তু মই কৰিছোঁ, পাৱলিত কৰিছোঁ, এনেকৈ নাটক কৰি গুৱাহাটীলৈকে গ'লোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ লৈ পিনে সদায় মৰম কৰি থাকিব। এনেকৈ বহুত প্ৰতিভা আছে আমাৰ ইয়াত, সকলোকে সহায় কৰিব, অলপ মৰম দিব আৰু তেনেকৈ আমাৰ উঠি অহা নৱপ্ৰজন্ম আগুৱাই যাব। ধন্যবাদ। ধন্যবাদ। জোনাক যুৱ সংঘৰ সকলো বিষয়ববীয়া সদস্যক মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ ইমান মৰম দিয়াৰ বাবে। অনাগত দিনত আৰু ভাল ভাল অনুষ্ঠান কৰি যাওক, আমি তাকে কামনা কৰিছোঁ। আৰু এখেত হ'ল আমাৰ গাঁৱৰ জ্যেষ্ঠ শিল্পী। তেখেতে বিহুৰ লগত বহু বছৰৰ পৰা লাগি আছে আৰু যথেষ্ট বয়স হৈছে তেখেতৰ পেঁপা বাদন শুনোৱা হওক। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো। কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। সকলোকে যেনেকৈ মৰম কৰিছে মোকো মৰম কৰিব বুলি আশা কৰিলোঁ আৰু লগতে আগুৱাই যোৱাত সহায় কৰিব। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, নটিফিকেশ্যন বেলটো দবাই থ'ব। সকলো ভালে থাকক, কুশলে থাকক। মই মনোজ গগৈ আজিলৈ আৰু আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।